আৰু গাখীৰৰ গৰম গৰম চাহ লৈ খাই দিলোঁ। ভুলতে আকৌ ৰেষ্টুৰেণ্ট বুলি নাভাবিব, ঘৰতহে খাইছোঁ দেই। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ব'লকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। মানে মই এতিয়া আহিছোঁ আমাৰ গৰু পোৱালিটো নিবলৈ দেই। একদম পৰ্বতৰ ওপৰত উঠি ল'লে, ইয়াক বান্ধি থওঁ মানে নহ'লে ঘৰলৈ নাহে। মাকজনী যে আৰু টেঙৰ, ইয়াক যদি মেলি দিওঁ নহয় একদম ঘৰ নাপায়হি, সেইকাৰণে এনেদৰে বান্ধি থৈছোঁ। আৰু এতিয়া মাক আহিব, সেইকাৰণে মাক অহা আগতে একদম ঘৰলৈ নি থওঁ। আৰু গৰু ছাগলী পুহি যদি মেলি দিওঁ একো সাৰ্থকে নহয়, মানে গৰু গাখীৰে খাবলৈ নাপাওঁ গৰু ঘৰলৈ নাহিলে। এই দুটা হ'ল মোৰ লাডলি হাঁহ দুটা, মানে ইহঁতক খেদি নি গঁৰালত নভৰোৱালৈকে সোমাবলৈকে নেদেখে, সেয়েহে খেদি আনি একদম গঁৰালত ভৰাই দিলোঁ। আৰু এইফালে আমাৰ মৰমৰ ছাগলী কেইজনী, এইকেইজনীকো লৰালৰিকৈ বান্ধি ল'লোঁ। মানে ভাগে ভাগে ৰছী লগাই নিদিলে আৰু খুন্দি লাগে গোটেই কেইজনী, দেখিছেনে? সেয়েহে গোটেইকেইজনীকে ৰছী কেইডাল লগাই দিলোঁ। আৰু এইফালে আহি গ'ল আমাৰ ৰাঙলীকো বান্ধি ল'লোঁ। বান্ধি মেলি আৰু ভাবিলোঁ পোৱালিটো যিহেতু বান্ধি থৈছিলোঁ তাকো গাখীৰ অলপ খাবলৈ দিলোঁ, আৰু ময়ো গাখীৰ অকণমান খীৰাই ল'লোঁ। এতিয়া সন্ধিয়া হৈ গ'ল যেতিয়া গাখীৰ একাপ চাহ খাব লাগিব, নহয় জানো? গাখীৰ চাহ খাই একদম কানিয়া হৈ গ'লোঁ। গাখীৰ নহ'লে চাহ খাবলৈ মন নাযায়। মই কিন্তু এইবোৰ কামো কৰোঁ। মোৰ দৰে এনেকুৱা কাম কোনে কোনে কৰে কমেণ্ট কৰি জনাবচোন। এয়া হৈ গ'ল গাখীৰ, আৰু এইফালে এইডৰা আমাৰ ঘৰৰ শাকনি ডৰা। এয়া আমাৰ বেটা আৰু ভনীয়েকে শাকনিত গোবৰ দিছে, মানে লাও পুলি ৰুইছে, বজাৰত বোলে বিকিবলৈ নিব। মই আকৌ ভিডিঅ' কৰাৰ বাবে এক পাক নাচিয়ে দিলে। আৰু এইফালে টিকলু গাহৰি পোৱালিকেইটাকো দানা দি ল'লোঁ, যিহেতু এইকেইটাক দানা দিয়াৰ দায়িত্ব মোৰেই পৰে, কিয়নো মালিক এই সময়ত দোকানত থাকে। আৰু এইফালে সন্ধিয়া হৈ গ'ল। সন্ধ্যা সময়ত চাহকাপ খাওঁ বুলি ল'লোঁ। বিহুৰ পিঠা পনাও শেষ হ'ল, সেয়েহে দোকানৰ পৰা অলপ পিঁয়াজ আৰু এপেটি বেচন আনি ল'লোঁ। আৰু পিঁয়াজকেইটা ভালদৰে গুচাই ধুই মেলি মিহি মিহিকৈ কাটি ল'লোঁ। লগতে এফাল বন্ধাকবিও কাটি দিলোঁ, যিহেতু মানুহ সৰহীয়া পিঁয়াজিটো অলপ সৰহকৈ বনাব লাগিব। সেই বুলিয়ে নিমখ, বেকিং চ'ডা, হালধি আৰু বেচনখিনি দি পেলাই অলপ পানীৰে ভালদৰে মিশ্ৰণটো বনাই ল'লোঁ। এইয়া মিশ্ৰণটো হৈ যায় মানে কেৰাহীখন পাতি দিলোঁ, আৰু এইফালে অকণমান পাছতেই মিশ্ৰণ হৈ গ'ল নহয় ৰেডি। আৰু এইফালে কেৰাহী গৰম হৈ গ'ল, ৰিফাইন দি মিশ্ৰণটো তেলত দি দিলোঁ, আৰু অকণমান পাছতেই এইফালে ৰেডি হৈ গ'ল নহয় মোৰ পিঁয়াজি। এনেদৰে কেইবাবাৰো ভজাৰ পাছতহে মোৰ পিঁয়াজিখিনি ৰেডি হৈছে, যিহেতু সৰহকৈ বনাইছোঁ পিঁয়াজিৰ লগত জাম আৰু গাখীৰৰ গৰম গৰম চাহ লৈ খাই দিলোঁ। ভুলতে আকৌ ৰেষ্টুৰেণ্ট বুলি নাভাবিব, ঘৰতহে খাইছোঁ দেই। আৰু এইফালে মানে মালিকে বজাৰৰ পৰা পাচলি আনিছিলে, পাচলিকেইটা সামৰি লওঁ বুলি ভাবিলোঁ, একদম বহি ল'লোঁ। আৰু এইফালে এইয়া একদম ফুলকবি আনিছে, আৰু কি আনিছে আপোনালোকক দেখাই দিম বাৰু দেই। প্ৰথমতে মই পাচলিকেইটা সামৰি লওঁ। এইটো ইমান অকণমানি টিকলু ফুলকবি, চাওকচোন বাৰু। জেগাত থৈ দিছোঁ। এইফালে ফুলকবি থলোঁ, এইকেইটা হ'ল ওলকবি। এইবোৰ আমাৰ মালিকে খাই খুব ভাল পায়, মই বেয়া পাওঁ ফুলকবি ওলকবি খাই। আৰু এইফালে আনিছে ফ্ৰেঞ্চবিন আৰু বিলাহীখিনি এনেদৰে খৰাহীত বাকি ল'লোঁ, আৰু তাৰ পাছত বিলাহীকেইটা ভাগে ভাগে বাছি থ'ব লাগিব। পাচলিবোৰ একেলগতে থাকিলে মানে আকৌ বেয়া হৈ যায়, সেয়েহে বাছি ল'লোঁ দেই। বিলাহীখিনি এটা ষ্টেপত থৈ দিছোঁ। আৰু এইফালে মালিকৰ কাণ্ড দেখিছেনে বাৰু? জলকীয়া আৰু ফ্ৰেঞ্চবিন বাৰু একেলগে আনেনে? মই একদম বাছি ভাগৰি গৈছোঁ। আৰু এইফালে হৈ গ'ল এয়া মটৰ। চাহ তাহ খাই মেলি আজৰি হৈ গ'লোঁ, আৰু এইফালে আহি গ'ল মাংস, মানে ব্ৰইলাৰ মাংস। এনেদৰে খানা বনাবৰ বাবে কাটি মেলি ল'লোঁ। মানে বেটা আৰু বেটীহঁতে এইবোৰ কৰি কাটি মেলি দিছে। আৰু এইফালে একদম বাহিৰত গৰম পানী কৰা চৌকাতে পাতিলোঁ, যিহেতু পাচলি মানে শাক আজি সৰহকৈ ৰান্ধিব লাগিব, ঘৰৰ সকলোৱে খাম বুলি ৰান্ধিছোঁ, সেয়েহে গৰম পানী কৰা চৌকাতে ভাজিবলৈ ল'লোঁ। এইফালে আকৌ মোক বোলে সহায় কৰে বেটাই, সেয়েহে সি এইবোৰ কৰিছে, আৰু মই চাই থাকিবলগীয়া হৈছে কেনেদৰে ভাজিছে, কি কৰিছে। আগৰ ভিডিঅ'সমূহত চাইছে যদি
নিশ্চয় আপোনালোকে গম পাইছে, যিহেতু মই প্ৰায় কাম গেছতে কৰোঁ। আমাৰ জুই ধৰিব পৰা ভিতৰত মানে নহয়, সেয়েহে বাহিৰত এনেদৰে ৰান্ধিলোঁ। মানে গৰম পানী কৰা চৌকাতে ৰান্ধিছোঁ, যিহেতু আৰু কৈছোঁৱেই মানে জাগৰাকী গা ভাল নাই, সেয়েহে মই সকলোৰে বাবে ৰান্ধিব লগা হৈছে। এনেদৰে ৰান্ধিছোঁ আৰু সকলোৰে বাবে। আৰু বেটাই সহায় কৰিছে, লগতে বেটীয়েও অকণমান সহায় কৰিছে দেই। দেখাক দেখি মানে ইটোক দেখি সিটোও কৰিবলৈ মন গ'ল আৰু এইকেইদিন মই ভালদৰে ভিডিঅ'সমূহ দিব পৰা নাই। ঘৰত যিহেতু বেমাৰী মানুহ আছে, সেয়ে ভিডিঅ' কৰিবলৈ সময় হোৱা নাই, সেয়ে এনেদৰে অকণমানকৈ দেখাই দিছোঁ আৰু বেটাহঁতে এইফালে চাই মেলি মোক সহায় কৰি দিলে আৰু ময়ো এইফালে খানা খাব হয় মানে এয়া বাইদেউৰ ঘৰৰ কাপোৰ এযোৰ চিলাবলৈ দিছিলে, চিলাই ল'লোঁ। চিলোৱাটো আপোনালোকক নেদেখালোঁ আৰু শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাই দিবচোন। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিলোঁ। বাই বাই।